ডবকাত এজন লম্পটৰ ধৰ্ষণৰ অপচেষ্টা। হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত মাদাৰতলীত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে দুগৰাকী আদিবাসী মহিলাই ওচৰৰে পথাৰত গৰুৰ বাবে ঘাঁহ কাটি আহি থাকোঁতে একে গাঁৱৰে বুৰহান উদ্দিন নামৰ যুৱকজনে মহিলা কেইগৰাকীৰ শালীনতা শনাৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলায়। মহিলা কেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ সহযোগত যুৱকজনক কৰায়ত্ব কৰি ডবকা আৰক্ষীক চমজাই দিয়ে। সম্প্ৰতি আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে। ধৰিয়ে দিলে আৰু মানে বাইদেউক মানে টানা টানি কৰিছে, দুটাই মাৰি আছে যে মানে হেৰিয়ে কৰিবই নোৱাৰো মানে এটা মাৰিব লৈছো আৰু সি মানে পলাই গ'লে। তাৰপিছতহে মানে মাতিছো আমি দাদাহঁতক। চিঞৰ বাখৰ কৰিছোঁ, সিহঁতে চবে গোট খালে। গোট খাই লৈ তেতিয়া তাক ধৰি আৰু আনিছে। তেতিয়া আমি কৈছোঁ তোক আজি শিক্ষাই দিবই লাগিব, আজি আমাক ধৰিছোঁ তেনেকৈ আকৌ এজনক ধৰিব পাবি। তহঁতৰ কাৰণে আমি ছোৱালী মানুহে আজিকালি ক'তো যাব পোৱা নাই, ক'তো ভালকৈ যাব পাওঁ নে নাপাওঁ, ঘৰতে থাকোঁ। সিহঁতৰ কাৰণে আমি ঘৰতে থাকিবলগীয়া হয়। তেনেকৈ কৰাতকৈ তাক শাস্তি দিয়াই ভাল বুলি আমি আজি দুটা মিলি তাক ভাগ্যটো ভাল আৰু আজি আমাৰ মানে যেনেকৈ ধৰিছিলে হাতটো মানে নায়ে মানে আমি বাচ্চা নিচিনা নায়ে মানে এনেকুৱা হৈছিলে মানুহজনী। এওঁ যদি নাথাকিলেতো আজি মই অকলে যদি থাকিলেতো কিবা হ'লোহেঁতেন, কি হ'লোহেঁতেন কিবা গমেই পোৱা নাছিলে। আমাৰ এই বিজু দাদা আছিলে, যি ধৰিলে, ধৰাৰ পিছত তাক দিলোঁ। দিয়াৰ পিছত সি কয় মই এনেকৈ তেনেকৈ। মই কৈছোঁ চাল্লা তই আজি তহঁতৰ কাৰণে আমি আজি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। মানে দুজনী মহিলা আৰু কেইবাজনো ল'ৰা আমাৰ ঘৰৰ ওচৰলৈ আহিলে। তেওঁলোকে অলপ মানে বেলেগ এটা চিঞৰ বাখৰ পজিশ্যনত আছিলে। তো কি হ'ল মই সোধাৰ লগে লগে তেওঁলোকে কৈছে যে এনেকুৱা মানে ৰেপ কৰিবলৈ বিচাৰিছিলে। পথাৰত ঘাঁহ কাটি থকা অৱস্থাত তেওঁলোকে ধৰিছিলে, কিন্তু কোনো মানুহ নাছিলে পথাৰত। সেই সুযোগ লৈ এই মানুহজনৰ নামটো কি মই নাজানো, অৱশ্যে একেলগে গম পোৱা নাই। মোৰ নামটো সুধিছিলোঁ যদি গম পোৱা নাই। তেওঁ মানে জোৰ জবস্তি মানে তেওঁলোকক ধৰিছিলে আৰু গাত মানে য'তে ত'তে তেওঁলোকক চুইছিলে। আৰু মানে যদি কোনো নাথাকাহেঁতেন চিঞৰ বাখৰ কৰাওঁতে তেওঁলোকে মানুহজন পলাই গৈছিলে একবাৰ। তাৰপিছত কিন্তু যেতিয়া কোনো মানুহ অহা নাই, পথাৰটো গম পোৱা নাই, পুনৰ তেওঁলোকে আহিছে। পুনৰ যেতিয়া সেই মানুহজন আহিছে, তেওঁলোকৰ মানে এটা মোবাইল আছিলে, ঘৰলৈ ফোন কৰিছে, এজন ল'ৰা আহিছে। সেই ল'ৰাজনক কি কৰিছে, সি মানে ইমান সাহস, ল'ৰাজনে যেতিয়া আহিছে তাক মাৰি গিৰাই দিছে। এনেকৈ কিলাকুটি দি মাৰিছে, বুকুত বক্সি মাৰি পেলাই দিছে। এনেকুৱা কণ্ডিশ্যন মানে সি মানে ৰেপ কৰিবই এনেকুৱা টাইমত। কিন্তু তাৰ সৌভাগ্যক্ৰমে আৰু অলপ আঁতৰত যেতিয়াই দেখিছে, হালচালবিলাক দেখিছে, বিজু দাস বুলি এজন অলপ হৃষ্টপুষ্ট আছে ল'ৰাজন আৰু অলপ বুদ্ধি থকা, তেওঁ আহি পিছফালৰ পৰা যেতিয়া খাবত মাৰি ধৰিছে, তাৰপিছত কণ্ট্ৰল হৈছে। তেওঁলোকে দুই এপিটন দি আমাৰ ঘৰলৈ লৈ আহিছে। কৰীবন 500-600 মিটাৰ দূৰ হয়, তাৰ পৰা আনিছে। তেতিয়া ৰাইজে বহুতখিনি গোট খাই গ'ল। তেতিয়া ৰাইজে মানে নামাৰাৰ আগতে আমি কৈছোঁ নাই, মাৰপিট কৰিব নালাগে, তো আমি এইটো থানাক আইনগতভাৱে ব্যৱস্থা কৰিব লাগে বুলি থানাৰ অচিক মই নিজে ফোন কৰিছোঁ। আৰু ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24।